ইমান চিৰিব নালাগে শুনিছো মোহনক কি গালি পাৰিব লাগে আপোনালোকে জানে নে নাজানে কালি মই মোহনক সুধিলো কি মানে মোক লাগি আছে কি হেনো আজিকালি পঢ়াত খুব চোকা হৈছে কি মোক কৈছে তই মোক প্ৰশ্ন এটা সুধ মই একদম সুন্দৰকৈ উত্তৰ দি যাম মইনো কি প্ৰশ্ন সুধিম এতিয়া সিটো জানেই অজলা ল'ৰা হয় নে নহয় আৰু তাকতো টান প্ৰশ্ন সুধিও লাভ নাই তাক একেবাৰে উজু প্ৰশ্ন এটা সুধিব লাগিব মই বোলো কচোন বিহু কেইটা এতিয়া আপোনালোকে কওকচোন বিহু কেইটা বিহু তিনিটা হয়নে আমি সকলোৱে জানো বিহু তিনিটা সি কৈছে বিহু তিনিটা নহয় হেনো বিহু বোলে 6টা মই বোলো 6টা কৈছে বিহু 6টা মই বোলো 6টা কেনেকৈ হ'ল কৈছে মই বাদুল বাদুল কৰি দিছোঁ মানে ডাবুল ডাবুল কৰি দিছোঁ তাৰ ভাষাটোতো আপোনালোকে গম পায়েই ডাবুলটো বাদুল বাদুল মানে মই বোলো সেই বাদুল বাদুল কৰিলি কচোন সি কৈছে বহাগ বিহু ৰঙালী কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী এতিয়া চাওক কিমান টেলেণ্টেড ল'ৰাটি হয়নে বিহু 6টা বনাই দিলে সেইটো এতিয়া তাকে সুধিব লাগিব তাৰ সেইটো এটা কেৰেক্টাৰ আজি 9 বছৰে সি সেই কেৰেক্টাৰটো কৰি আছে নৰ্মেলি দেখিলেতো তাক কোনেও গম নাপায় সি তেনেকুৱা বুলি আপোনালোকেতো দেখিছে চাগে তাক ওচৰৰ পৰা সি তেনেকুৱা নহয় কিন্তু যেতিয়া সি কেৰেক্টাৰত আহি যায় সি তেনেকুৱাই হৈ যায় কিন্তু মৰম লাগে ন বৰ ধুনীয়া কেনেকুৱা লাগে বাৰু তাক দেখিবলৈ বহুত ভাল লাগে চুলিখিনি যেতিয়া মেলি দিয়ে এই দুৰ্গা পূজা মহিষাসুৰ নিচিনা নালাগে না বাৰু আমাৰ মুকুতাক কেনেকুৱা লাগে বঢ়িয়া টপাটো বাৰু চুলি নাইকিয়া এনেই দেখিবলৈ কিমান মৰম লাগে হয়নে গলু মলু একেবাৰে ইমান মৰম লগা ল'ৰাটো কিন্তু মহিলাসকলে জানে তাক দেখিবলৈ কেনেকুৱা লাগে জানেনে সদায় ব্যৱহাৰো কৰি থাকে হয়নে নহয় শুনা শুনা ষ্টেজলৈ আহা দুইটাই প্ৰগ্ৰেম কৰিবা তই তাৰপৰা চিঞৰি থাকিব নালাগে ইয়ালৈ আহ মুকুতাক আপোনালোকে চাব দেই তাৰ যদি সোঁফালেও এটা পাত লগাই দিওঁ বাওঁফালেও পাত এটা লগাই দিওঁ মাজতে যদি ঠাৰি এডাল লগাই দিওঁ কি বাৰু এতিয়া খাইলা সৰু টেঙাটো নহয়নে থেংক ইউ নীলা নীলা চৰাই নীল আকাশত উৰিলে নীলা নীলা চৰাই ডালত পৰি কান্দিলে ফুলবাৰী দিম জেউৰা এৰি দিম তাতে শুনা তুমি মোৰ মৰমী তুমি মোৰ মাজনী মৰম দিম চেনেহ দিম মৰম দিম চেনেহ দিম তোমাৰে গালত ঐ গাখীৰৰ গোৱালে নকয় সঁচা কথা গাখীৰত পানী দিওঁ বুলি ঐ গাখীৰৰ গোৱালে নকয় সঁচা কথা গাখীৰত পানী দিওঁ বুলি ঐ কাঠনি বাৰী ছোৱালীয়ে নকয় সঁচা কথা তোৰ তাত ভালে পাওঁ বুঢ়ী হ'লে নিনিওতো বুঢ়ী হ'লে নিনিওতো হয়নে নহয় ধেমালি কৰিছো দেই ইয়াত থকা ছোৱালীকেইজনী আকৌ বেয়াকে নাভাবিব এইবোৰ অকণমান ফূৰ্তি এইবোৰ ফূৰ্তি কৰিয়ে ভাল লাগে হয়নে নহয় কিন্তু মই ইয়াত ধুনীয়া ছোৱালী এজনী দেখিছো কাৰোবাৰ চাগে বুকিং হৈ আছে যদি মোক মাৰিবহে আৰু ছোৱালীজনী মুকুতা গালে লৈ যাম যাবনে বাৰু তাক ইমান কৈ থাকো ভুলাই ভুলাই বিয়াখন পাতিবই পৰা নাই সদায় কওঁ তালে ধুনীয়া ছোৱালী এজনী বিয়া পাতি দিম কিন্তু আজিলৈকে বিয়া পাতিবগৈ পৰা হোৱাগেই নাই মানে তাৰ ভাগ্যত ছোৱালী মিলাই নাই সি মোক আহোঁতে কালিয়ে কৈছে ভণ্টি তই যে যাবি কাঠনি বাৰীৰ পৰা ধুনীয়া ছোৱালী এজনী এইবাৰ লৈয়ে আহিবি গতিকে মই আহিয়ে ধুনীয়া ছোৱালী এজনী চকুত পৰিম এতিয়া ছোৱালীজনী যায় নে নাযায় ন কাৰোবাৰ আকৌ বুকিং হৈ আছে নেকি ছোৱালীজনীয়ে বিহু নাচিছিলে এই অলপ আগতে
ধুনীয়া ছোৱালীজনী দেখিবলৈ, নামটো নাজানো, বেক ষ্টেজত আছে চাগে। লগ পাই পেলাই তাইক লৈ যাব লাগিব। যি নহওক সঁচাকৈ ভাল লাগিছে আপোনালোকৰ মাজলৈ আহি। আচলতে যেতিয়া ৰাস্তাত আহি আছিলোঁ বহুত দূৰ আহি